মিডিয়াসকলক আন্তৰিক ধন্যবাদ যাচিছোঁ আৰু লগতে আজি আমি এই দিগলিপাৰা চিকনা জহলাও নেশ্যনেল পাৰ্ক গেটৰ সন্মুখত থিয় হৈ ৰাইজৰ ওচৰত আমি জাননী দিবলৈ ইয়াত থিয় হৈছোঁ। সেই কাৰণটো হ'ল আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্ক যোৱা 2024 নটিফিকেশ্যন দিয়া হৈছে। আজি আমি দেখিবলৈ পাইছে যে দিগলিপাৰা আৰু উল্টাপানী যোৱা ৰাস্তাত ভিতৰত এনেকুৱা এক্টিভিটিছ চলি আছে যে গোটেই ফুৰিবলৈ অহা বা বনভোজ খাবলৈ অহা মানুহবিলাকে নিজৰ যান বাহন বা গাড়ীবিলাক অভাৰ স্পীডত চলোৱাৰ কাৰণে যোৱাকালি আমি দেখিবলৈ পাইছোঁ 3টা গাড়ী পাল্টি হৈ গ'ল আৰু মানুহৰ জীৱনো হত্যা হ'ল। সেইকাৰণে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্টৰ পৰা আজি এই এৱাৰনেছ প্ৰগ্ৰামটো লোৱা হৈছে। যেহেতু আমাৰ এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্ট আৰু লগতে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰিবহণ বিভাগৰ পৰা উপস্থিত হৈ আমি 3টা অৰ্গেনাইজেশ্যন একলগ লাগি আজি আমি এই প্ৰগ্ৰামটো এৱাৰনেছ প্ৰগ্ৰামটো লোৱা হৈছে। গোটেই বনভোজ খাবলৈ অহা ৰাইজক আমি অনুৰোধ কৰিব বিচাৰিছে যে সকলোৱে নিজৰ যান বাহন লাহেকৈ চলাই গৈ আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্কৰ জীৱ জন্তুবিলাক যাতে হত্যা নহয় বা কোনো এক্সিডেণ্ট নহয় আৰু মানুহৰ জীৱন যেনেকৈ ঘৰৰ পৰা ওলাইছে তেনেকৈ খাই বৈ ভালকৈ গৈ ঘৰত যাতে গৈ পায় এই মটৰটো লৈ পেলাই আজি আমি এই গেটৰ সন্মুখত গোটেই গাড়ী যিমান গাড়ী আজি ৰাতিপুৱাৰ পৰা উপস্থিত হৈছে গোটেই গাড়ীক আমি সকলোক অনুৰোধ কৰিছোঁ যে লাহেকৈ চলাই যাব লাগে আৰু লাহেকৈ ঘূৰি আহিব লাগে। কাৰণ কাৰো জীৱন ক্ষতি নহওক, আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্কত যিমান জীৱ জন্তুবিলাক আছে সকলোৰো কোনো অসুবিধা যাতে নহয় সেইকাৰণে আমি গোটেই ফুৰিবলৈ অহা ৰাইজসকলক আমি জাননী প্ৰেৰণ কৰিব বিচাৰোঁ। সেই কাৰণটো হ'ল যে মানুহৰ জীৱন মূল্যৱান, সেইকাৰণে যাতে মানুহৰ জীৱন কেতিয়াও মানে মৰিব লগা নহয় সেইকাৰণে সতৰ্ক হ'বৰ কাৰণে আজি আমি এই এৱাৰনেছ প্ৰগ্ৰামটো আজি লোৱা হৈছে। মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ অসমৰ ভিতৰত 8 নম্বৰ যিটো চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আকৌ 8 নম্বৰত পাবলৈ সক্ষম হৈছে। আমি অতি আনন্দিত, কাৰণ এই চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান চাবলৈ বহুত দূৰ দূৰৰ পৰা মানুহবিলাক আজি আহিব বিচাৰিছে। আমি দেখিবলৈ পাইছে আজি মেঘালয়ৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, ধুবুৰীৰ পৰা আহিছে, গোৱালপাৰাৰ পৰা আহিছে, বঙাইগাঁৱৰ পৰা আহিছে আৰু আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিটো লোকেল এখেতসকলে অফিচ বন্ধ হ'লে নিজৰ ফেমিলি লৈ তাতে গৈ তাতে এটা পিকনিক স্পট আছে সৰলপাৰা পিকনিক স্পট, তাতে উপস্থিত হৈ এখেতসকলে নিজৰ ফেমিলি লৈ তাতে অলপ সান্তনা ল'বলৈ বিচাৰে। কাৰণ গ্ল'বেল ৱাৰ্মিং হোৱাৰ কাৰণে আজি আমাৰ অসমৰ যিটো চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান 8 নম্বৰত সেইখনত বহুত আমি জংঘল বা গছ গছনি দেখা পায়। গতিকে এনভাইৰনমেণ্টটো ভাল বুলি সকলোৱে এই ঠাইত ফুৰিবলৈ আহে। সকলোক মোৰ অনুৰোধটো এইটোৱে যে সকলোৱে যাতে ভালকৈ আহি ভালকৈ ঘূৰি যাব পাৰে, এইটো আমি অনুৰোধ কৰিছোঁ। আৰু লাহে লাহে 40 স্পীডত যাতে গাড়ীটো চলাই লাহেকৈ যাব পাৰে সেইকাৰণে আমি অনুৰোধ কৰিছোঁ, যাতে জীৱ জন্তুৰ জীৱন হত্যা নহয় আৰু মানুহৰ জীৱন হত্যা নহয়। আজি আমাৰ এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্টৰ পৰা আমি অনুৰোধ কৰাটো সেইটোৱে সকলোৰ জীৱনটো যাতে ভালকৈ জীয়াই থাকে, এইটো আমি অনুৰোধ কৰিছোঁ। আৰু সকলক আমি স্বাগতম জনাইছোঁ। যিসকলে আমাৰ চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান চাবলৈ অহা সকলক আমি অনুৰোধ কৰাটো এইটোৱে, যোৱা সময়ত যিটো ৰাইট ছাইড লেফ্ট ছাইড আমি 25 কিলোমিটাৰ জংঘল মাজেদি যাব লগা হয়। গতিকে আমাৰ আগত সময়ত আমাৰ এই ৰাষ্ট্ৰীয় উদ্যানত ইমান জীৱ জন্তু নাছিলে আৰু এতিয়া আমি এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্টে ফৰেষ্টৰ লগত জইণ্টলি এতিয়া ডিউটি বা পেট্ৰলিং বা সংৰক্ষণ কৰাৰ কাৰণে এতিয়া জীৱ জন্তুৰ সংখ্যা বাঢ়ি গ'ল। সেইকাৰণে বেছি আবেলি বা ৰাতি হৈ আহিলে হাতীৰ সংঘাত আক্ৰমণ এইবিলাক আমি দেখিবলৈ পাইছোঁ। অলপ আগতে হাতীয়েও মানুহ মাৰিলে, সংঘাত কৰিলে আৰু অলপ আগতে আমাৰ যান বাহনবিলাক অভাৰ স্পীডত গৈ পেলাই আমাৰ যিটো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা কম সংখ্যক যিটো
গল্ডেন লিংগুৰ বুলি কওঁ সোণালী বান্দৰ একে বান্দৰটো আজি দুটা বান্দৰটো মৰিব লগা হ'ল সেইকাৰণে আমি আজি এই এৱাৰনেছৰ দ্বাৰা সকলক অনুৰোধ কৰিব বিচাৰিছে কোনো জীৱ জন্তু হত্যা হ'ব নালাগে কোনো মানুহৰ জীৱন হত্যা হ'ব নালাগে সেইকাৰণে আজি আমি এৱাৰনেছ প্ৰগ্ৰামৰ দ্বাৰা সকলক অনুৰোধ কৰিছোঁ যাতে সকলোৱে যেনেকৈ ঘৰৰ পৰা ওলাইছে তেনেকৈ ঘৰলৈকে গৈ পায় এইটো আমি অনুৰোধ কৰিছোঁ আৰু আমাৰ এই চিকনা জেহলাও নেশ্যনেল পাৰ্ক যিটো ৰাষ্ট্ৰীয় উদ্যান এইটো হ'ল আমাৰ বড়োলেণ্ড অঞ্চলৰ বড়োসকলৰ কাৰণে এটা ঐতিহাসিক এটা ঠাই বুলি আমি ক'বলৈ পাৰোঁ কাৰণ এই জংঘলৰ ভিতৰত এটা আমাৰ চিমিট্ৰি আছে এইটো হ'ল জাউলীয়া দেৱান চিকনা জেহলাও একেটোৰ নামতে নামাকৰণ কৰা হ'ল যিটো আমাৰ এই চিকনা জেহলাও নেশ্যনেল পাৰ্ক বুলি সেইকাৰণে আমি সকলোৱে সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় বুলি আমি ভাবোঁ সকলোৱে আহিব পাৰে কিন্তু সকলোৱে আমাৰ ফৰেষ্টৰ ৰুল এণ্ড ৰেগুলেশ্যন ফ'ল' কৰিব লাগে আৰু আমাৰ যিটো ৱাইল্ড লাইফ এক্ট এই ৱাইল্ড লাইফ এক্টৰ জৰিয়তে আপোনালোকে যাব পাৰে চাব পাৰে গেটৰ সন্মুখত যিবিলাক প্ৰট'কল আছে এই প্ৰট'কলবিলাক মানি চলিলে আমাৰ সকলো যিটো ৰাষ্ট্ৰীয় উদ্যানৰ যিটো চাব পৰা বা আহিব পৰা গোটেই ৰুল এণ্ড ৰেগুলেশ্যনটো আমি সকলোক অনুৰোধ কৰাটো এইটোহে সকলৰ জীৱনটো বাচি থাকিব লাগে আকৌ আমি যিমান দিনলৈকে জীয়াই থাকোঁ সেই দিনলৈকে আমাৰ ৰাষ্ট্ৰীয় উদ্যানটো বাচি থাকক এই অনুযায়ী আমি আপোনালোকৰ আগত অৱগত কৰিছোঁ যাতে সকলোৱে নিয়ম আৰু আমাৰ ৰুল এণ্ড ৰেগুলেশ্যন মানি চলি গৈ আহি যাতে আমাৰ চিকনা জেহলাওটো কোনো চিকনা জেহলাও নেশ্যনেল পাৰ্কটো কোনোৱে মানে ডিষ্টাৰ্বেঞ্চ নকৰে সেইকাৰণে অনুৰোধ কৰি এই গোটেই আমি এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্টৰ পৰা অনুৰোধ কৰাটো সেইটোৱে আমি অনুৰোধ কৰিব বিচৰা এইটোৱে যিহেতু আমি গেটৰ সন্মুখত আজি ছানডে সকলোৱে ফুৰিবলৈ আহে সেই গতিকে আমি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আমাৰ এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্ট তিনিটা অৰ্গেনাইজেশ্যনত মিলিজুলি আজি আমি এৱাৰনেছ প্ৰগ্ৰাম কৰিলোঁ আৰু আমি চালকসকলৰ বাহন চালকসকলক আমি আজি সকলক আমি এৱাৰনেছ কৰিলোঁ যে সকলোৱে যাতে লাহে লাহেকৈ চলাই লৈ যায় আৰু কোনো জীৱ জন্তুৰ ক্ষতি নহয় বা নিজৰ জীৱনটো ক্ষতি নহয় বুলি আজি আমি ৰাতিপুৱাৰ পৰা আবেলিলৈকে আজি আমি এৱাৰনেছ প্ৰগ্ৰাম কৰি আছোঁ মই আহ্বান কৰিছোঁ সকলোৱে চালকসকলে যাতে এনেকৈ মদ ভাং খাই পেলাই যাতে গাড়ীটো নচলায় কোনো মানুহৰ জীৱন ক্ষতি নহয় এইটো টাৰ্গেট লৈ এই অনুযায়ী আজি প্ৰগ্ৰামটো কৰা হৈছে